Hello everyone, নমস্কাৰ পুনৰবাৰ মই অনাক্ষী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলে স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে। এতিয়া মই বৰ্তমান কৰি আছো মাছ ফ্ৰাই। ভাইটিৰ ৰিজাল্টৰ পাৰ্টি বুলি ইফালে খুৰীয়ে ভাত খাব মাতিলে, সো মই এতিয়া বনাই আছো ইফালে মাছ মানে ফ্ৰাই কৰি আছো আৰু আনফালে মাহতে সবজি কাটি আছে মানে আলু চালু কাটি আছে মাংস বনাবৰ কাৰণে। মই মাছ বনাম, ভন্টিয়ে সবজিটো বনাব। ইফালে মাহতে আলু কাটি আছে আৰু আনফালে ভন্টিয়ে মাংসখিনি ধুবৰ কাৰণে নি দিব কৈছিলে। মই এতিয়া দি লওঁগে ৰব, মাংসখিনি তাই ধুম কৈছে, সেইকাৰণে মই নি দি লওঁ। তাই যেহেতু সবজিখিনি বনাব এতিয়া সেইকাৰণে এতিয়া মই দিলোগে নি পিনে। আনফালে ইয়াত চাউল থৈ দিয়া আছে ভাত বনাবৰ কাৰণে। ভাতটো পতা হ'লে হ'ব আৰু মাছৰ তেল যেহেতু বেছি হ'ল সেইকাৰণে মাংস বনাবৰ কাৰণে আলুখিনি ইয়াতে ফ্ৰাই কৰি দিছোঁ। মাছৰ তেলতে ভাজিছো যে কোলা কোলা হৈ গৈছে। মাছৰ তেলতে আলুখিনি ফ্ৰাই কৰিছো নাই কোলা কোলা তিতা লাগিব জানো? তিতা নালাগিব চাগে, কিন্তু মানে কোলা কোলা লাগিছে আৰু হালধি নাই দিয়া। মাছৰ লগত অকণমান মাছৰ পেটু আহিছিলে, সো মই ভাবিলোঁ ধুনীয়াকৈ ৰান্ধো আৰু আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। সো এইফালে মাছ ভজা তেলে আছিলে, তাৰে অকণমান দি ল'লোঁ আৰু আনফালে মেইন বস্তুটো হৈছে জলকীয়া, ভোট জলকীয়া আৰু লগতে পিঁয়াজ কাটি লৈছোঁ। এইফালে তেল পকিলে এতিয়া মই পিঁয়াজ দি ল'লোঁ ধুনীয়াকৈ আৰু ভালদৰে ভাজি ল'ম পিঁয়াজখিনি। এতিয়া মই ধুনীয়াকৈ পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ অকণমান ব্ৰাউন কালাৰ হোৱালৈকে। তাৰ পাছতে মই অকণমান দি দিম পিচি লোৱা আদা আৰু নহৰু, তাকে দি ভালদৰে লৰাই ল'ম অকণমান গোন্ধটো যোৱালৈকে। এতিয়া ভাজি আছোঁ। তাৰ পিছতে মই হালধি দিছোঁ আৰু আপোনালোকে মানে দি ল'ব আৰু যি মছলা ব্যৱহাৰ কৰে। মই যিহেতু মানে কি মিট মছলা, ধনিয়া পাউডাৰ এই সকলোখিনি দিছিলোঁ, মানে আপোনালোকে যি মন যায় দি ল'ব। আপোনালোকে কিছুমানে হয়তো মছলা নাখাবও পাৰে, মই যিহেতু অলপ অলপ দি দিছোঁ মছলা সকলোবিলাক। তাৰপিছত মছলাবিলাক দিয়াৰ পিছত ভালদৰে অকণমান লৰাই ল'ম আৰু নিমখ হালধি আপোনালোকে নিজৰ পৰিমাণ অনুসাৰে দিব। ময়ো মোৰ নিজৰ পৰিমাণ অনুসাৰে নিমখ হালধি দি ল'ম। এইফালে আপোনালোকে দেখিছে এতিয়া মছলা দি মোৰ হৈ গ'ল। মছলাখিনি ভালদৰে ভাজি লোৱাৰ পিছত মাছৰ পেটু দিছিলোঁ, কিন্তু ক্লিপটো মোৰ নহ'ল। মই ভাবিলোঁ হ'ল বুলি এয়া মাছৰ পেটুখিনি ভালদৰে ভাজি ল'লোঁ। তাৰপিছতে আমি দি দিছোঁ ভোট জলকীয়া মেইন বস্তুটো আৰু ইয়াতে নিমখ দি লৈছোঁ। এতিয়া আপোনালোকে যিমান জ্বলা খায় সিমানটো দিব। মই অকণমান মানে পেটু ভাজি বুলি ক'লে যিহেতু পুৰিলে ভাল লাগে, সেইকাৰণে মই অলপ জ্বলাটো সৰহকৈ দিছোঁ যাতে খাই বেছি ভাল লাগে। সো এতিয়া এইফালে ভাজি আছোঁ। এতিয়া ভাজি হৈছে আৰু প্ৰায়। এতিয়া আমি ইয়াতে ভাত দি দিম, যিহেতু ভাত লাগিবই। এইফালে মই ভাত দি দিলোঁ, দি ভালদৰে লৰাই দিছোঁ আৰু এইটো মই মোৰ ষ্টাইলত বনাইছোঁ। মই যেনেদৰে খাই ভাল পাওঁ তেনেদৰে আপোনালোকে কেনেদৰে বনাই মোক জনাবচোন। যদি মোৰ ৰেচিপিটো ভাল লাগিলে আপোনালোকে ট্ৰাই কৰিব। একদম চিম্পুল হয় আৰু মই এনেদৰে খাই ভাল পাওঁ। সো ফাইনেলি এইফালে মোৰ মাছৰ পেটুৰ ৰেচিপি ৰেডি হৈ গ'ল। মই খাই ভালেই পাওঁ মাছৰ পেটু। আপোনালোকে কোনে কোনে খাই ভাল পায় প্লিজ মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইফালে চাওক, ওচৰৰ পৰা দেখাই দিছোঁ মাছৰ পেটু বহুত ধুনীয়া হৈছে আৰু খায়ো ভাল লাগিলে, মিছা নকওঁ। এইফালে মই চাহ বহাইছোঁ আলহীৰ কাৰণে, আলহী আহিছে। আৰু আনফালে ভণ্টিয়ে ইয়াত বনাই আছে মাংস, তাকে মই অকণমান লৰাই দিছোঁ। এইফালে কালাৰ চাওক, আলু দিব হৈছে আৰু আমি গ্ৰেভি বনাম সেইকাৰণে। এইফালে কালাৰ চাওক, ফ্ৰাই কৰি লোৱা আলু তাতে দি দিয়া হৈছে। মই যিহেতু ফ্ৰাই কৰি থৈছিলোঁ আলুখিনি, এতিয়া ভণ্টিয়ে লৰাই আছে। এইফালে আমাৰ মাংস চব্জিও দেখিছে ৰেডি হৈ গ'ল। আমি যিহেতু গ্ৰেভি কৰিছোঁ, অলপ মানে জোলটো অকণমান বেছিকৈ কৰিছোঁ। মানুহ যিহেতু অকণমান বেছি হৈছে সেইকাৰণে মানে কি অকণমান সৰহ মানুহৰ কাৰণে আমি অকণমান জোল কৰিছোঁ। সেইকাৰণে আমাৰ চব্জি অলমষ্ট ৰেডি হৈ গ'ল। তাকে আপোনালোকক দেখাই লওঁ বুলি ভাবিলোঁ। এতিয়া আৰু চব্জিটো নমাই এতিয়া জুইৰ পৰা কেৰাহীখন নমাই ল'লোঁ। ফাইনেল লুকটো মাংসৰ চব্জিৰ দেখালোঁ আৰু আনফালে ভণ্টিয়ে বনাব ইয়াত মাছৰ চব্জি। সো এইফালে তাই বনাই আছে আৰু আনফালে আমাৰ ভাইটিহঁতকো ভাত দি দিলোঁ। অলপ পিছতে আমিও ভাতটো খাই ল'ম আৰু আনফালে ময়ো ভাবিছোঁ মোৰ ব্লগটো সামৰি দিওঁ। কেনেকুৱা পালে আপোনালোকে ব্লগটো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।